Hello guys, welcome back to my YouTube channel. আৰু আজি এটা সেকেন্ড ভিডিও বিহুৰ মাঘ বিহুৰ আজি সেকেন্ড ভিডিও। কালি আমি মাছ মাৰিলো আৰু আজি আমি খানা খাম। কালি মাছ ধৰি মানে পুৰা আৰু হৈ গ'ল আৰু আজি আমি খানা খাম। এটো আমাৰ ঘৰটো যত আমি খানা খাম আৰু আমাৰ সাউন্ড বক্স আৰু এফালে আমাৰ কিচেনটো বনাই আছে বাৰু ওপৰত একো চকু দিয়া নাই দিব আৰু লাহেকে আৰু এইবিলাক ওয়াৰিং কাম কৰি আছে আমাৰ মিস্ত্ৰী আহিছে এটো দুবাইৰ পৰা আহিছে মিস্ত্ৰী আৰু ইয়া দুবাইৰ পৰা সাউন্ড সেট বক্স আহিছে এটো উৎপল তেৰণ আৰু লগতে আমাৰ ডান্সাৰো আছে এইবিলাক মানে পুৰা হেভি আৰু পুৰা হেভি লৈ আহিছো ইয়া খৰিছো গোটা হৈ গ'ল আৰু দেই পুৰা আৰু এইফালে আমাৰ গাঁওখন আৰু এইটো আমি গাঁওখনৰ পথাৰত খাইছো পুৰা আৰু কেনেকুৱা লাগিছে কমেন্ট কৰিব আৰু ভিতৰত দেখাইছো ভিতৰত মানে পুৰা মানে মহল টাইপ মানে আৰু তাজমহল যেনেকা ভিতৰত এনেকুৱা মানে ইমান ধুনীয়া ভিতৰত মানে দেখাইছো দেই চাব ভিতৰত কিন্তু বঢ়িয়া আৰু বনাইছে আৰু দেই এতে আমি খাম খানা আৰু কেনেকুৱা বিহু চলি আছে আৰু এইবিলাক কাৰেণ্ট নাই মানে সেইকাৰণে মানে সব মুখবিলাক মানে শুকাই আছে আৰু কাৰেণ্টটো আহিলে গান চান লগাম তেতিয়া আপোনালোকক শুনাই আছো এতিয়া অলপ সময়ৰ কাৰণে ব্ৰেক লৈছো আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব আৰু এইফালে আমাৰ চৌধুৰী আহি আছে এইফালে আৰু এটা কথা কৈ আছো আৰু এতিয়া আমি দ্বিতীয় জাগাত গৈ আছো এইটো আমাৰ সৰু সুৰা খানা পাৰ্টি ঘৰ হেতু যোনটো মই এটা ভিডিঅ' কৰিছিলোঁ এতিয়া আমাৰ মেইন খানা ঘৰত লৈ গৈ আছো যোনটো মানে আমাৰ গোটেই গাঁও মানে মিলি খাইছে মানে আৰু গোটেই আৰু যে কালি যে আমি উৰুকা মাছ মাৰিলোঁ সেয়া মাছ মানে চবৰে ঘৰে ঘৰে আধা কিলো দি পেলাই মানে আৰু পইচা তুলি পেলাই 300কে তেনেকুৱা মানে তাৰ গোটেই গাঁওখনে মিলি খাইছে ভাত খাইছে আৰু খানা আৰু তাত আমি গৈ আছোঁ চব আপোনালোকক দেখাই আছোঁ আপোনালোকে খালি স্কিপ নকৰিব আৰু ভিডিঅ'টো চাই থাকিব ধুনীয়াকৈ হা আৰু কালি চেম ল'ৰাটো মূৰত আছে আজি মূৰতে আছে এইটো আৰু গৈ আছোঁ আৰু ফাইনেলি আমাৰ যোনটো মানে গাঁৱৰ গোটেই যোনটো খানা খাইছে সেইটো মই দেখাইছোঁ আমাৰ গাঁৱৰ যোনটো এতিয়া ফাইনেলি পাম আৰু এতিয়া আমাৰ কাম বন চলিছে মানে ইয়াতে দিনতে খাম ইয়াতে তাত দিনত খাম আৰু যোনটো মই দেখাইছিলোঁ অথনি ভেড়া ঘৰটো তাত আমি ৰাতিকৈ খাম আৰু এতিয়া এইটো আমাৰ পাই আছোঁ ফাইনেলি পাম আৰু এতিয়া মোৰ পিছত আছে এইফালে দেখাই আছোঁ এতিয়া চাই থাকক আৰু ফাইনেলি আহি গ'লোঁ এইটো আমাৰ তাতে যোনটো আমি গাঁও মানে মিলি খাইছোঁ আৰু এতিয়া আমাৰ চব্জি কাটি আছে গাহৰি মাংস আৰু দেখাই আছোঁ হা পুৰা বন্ধাকবি আৰু এইফালে এইবিলাক মাছ আছে এইফালে দাদা মাংস কাটি আছে গাহৰি আৰু ইয়াতে আমাৰ কিটচেনটো ইয়াতে বনোৱা হ'ব ইয়াতে চাক কলপাত দি এইটো আমাৰ এইফালে গাঁৱৰ মানুহ মিলি খাইছে আৰু এইটো আৰু এইফালে পিঁয়াজ কাটি আছে এইফালে আৰু আমাৰ এটা বস্তু দেখাইছে তাজমহল এইটো মেজি ইয়াত জুই লগাম আমি পুৰা চাওঁ মেজি আৰু মেজি আছে এই ঘৰটো
আৰু এতিয়া বহুত সময় পলম কৰি মানে বহুত সময় ৰখি ৰখি নাচি নাচি এতিয়া ভাত হৈ গ'ল বোলে আৰু এতিয়া আমি ভাত খাম আৰু এতিয়া লাহেকৈ আপোনাক দেখাই আছোঁ এয়া চাওক আমাৰ গাঁৱৰ মানুহ সকলোৱে আহিলে আৰু এতিয়া আমি ভাত খাম আৰু এতিয়া ৰান্ধনি হৈ গ'ল এতিয়া ভাত বাঢ়িব এতিয়া খাম ভাত এতিয়া চব ৰেডি হৈ গ'ল এতিয়া চব ৰেডি হৈ গ'ল আৰু চবে বহিলে ভাতত চবে বহিলে আৰু এইবিলাক সকলোৱে বহিলে আৰু এতিয়া খাম আৰু লাহেকৈ খাম আৰু এতিয়া আৰু আপোনালোক দেখাই আছোঁ এই খাবলৈ বহি গ'ল মাইনা বাবুহঁত এয়া আমাৰ বাইদেউহঁত বহি আছে আৰু লাহেকৈ এইবিলাক মামটো আহি আছে ভাতটো আহি আছে এয়া পূৰা ভোকত থাকিব পৰা নাই একদম কি ক'ম আৰু দিনটো ৰখি আছে খাবৰ কাৰণে এয়া ভাত আৰু আধা দিয়া হৈ গ'ল এইটো চব্জি চালাড দিয়া হৈ গ'ল আৰু এয়া আমাৰ পল্লৱী বহি গ'ল Reliance Digital Technology से रिश्ता जोड़ो খাবলৈ বহি গ'লোঁ চবকে খালোঁ ভিডিঅ' আৰু এতিয়া মই খাম এতিয়া ইয়াৰ লগত ফোন এটা এয়া ফোনত বিজি আৰু মই এয়া এইফালে পনীৰ খাই দি আৰু এতিয়া ফটো চেণ্ড কৰিব লাগে বোলে এতিয়া মই খাম